वेलकम बैक टू द चैनल और एटू व्लॉग अलमान स्पेशल व्लॉग हम कारण आमी आहिसु भैरवकुंडर एखन मेन-मेड फरेस्ट एलिफेंट काउंट्री फरेस्ट और कि मजा मजा जगह आछे सो जगहबिलाक चाइ থাকিবলৈ ভিডিওটো লাষ্টলৈ চাব আৰু মই ইয়াতে এটা সিনেমেটিক শট দেখাবলৈ চেষ্টা কৰিম সিনেমেটিক শটটো চাব আৰু কেনেকুৱা লাগে ভাল লাগিলে লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আৰু কমেন্ট কৰি দিব সিনেমেটিক শটটো কেনেকুৱা লাগে এইফালে চাব পাৰে একদম পুৰা জংগল ইফালে মই নাযাও আৰু এইখন এখন সাইনবোর্ড হয় এই সাইনবোর্ডখন ইফালে নাযাও বাঘ আহে বলে এটো সাইডে বলে বাঘ আহে তো মই এটো সাইডে আপোনাক দেখাবলৈ চেষ্টা কৰোঁ এয়া হৈছে পাথৰ আৰু ইফালে আছে এটা নদী সো বলক নদীটো চাও সো গাইস এটো ফালে বলে এটা নদী আছে নদীটো মই এতিয়া দেখাবলৈ চেষ্টা কৰিম মজা জায়গা মানে মজা টাউন জায়গা এইফালে আহি পালো আমি এটো এটা পুখুৰী হয় সেইটো সাইডে নদী আছে আৰু আমি এইফালে যাম এটো হৈছে মানে আমি এটো ৰাস্তা দি যাম আৰু হেতু ফালে আছে নদী এটো ফালে পুখুৰী আৰু সিধা সিধি গলে আমি পাম এটা ট্ৰি হাউস আমি ট্ৰি হাউসটো লৈ যাম এইটো হৈছে নদী আৰু এইফালে ট্ৰি হাউসটো যায় এটো পুখুৰী ট্ৰি হাউসৰ এটো ভিতৰত এই ভিতৰত চাও কি আছে এইফালে আছে তলত মানুহ এইখিনি স্টেপ উঠি আমি আহিছো এতিয়া ট্ৰি হাউস দলৰ পৰা নামিলো ট্ৰি হাউসৰ পৰা নামি এতিয়া আমি ইফালে আহি আছো এটো সাইডে আছে নদী মই নদীটো দেখাই আছো এটো হৈছে নদী कैमरा सगे कैप्चर करना सबके मात्र শুনিছে सगे এটো হৈছে নদী আৰু নদী ওপৰৰে আমি আহি আছো এটো সাইডে পানী এইবিলাক যে গছ আছে গছবিলাকৰ নামবিলাক লিখি দিয়া হৈ আছে মই দেখাই আছো গছবিলাকৰ নাম অৰ্জুন টাৰ্মিলিনা অৰ্জুন আৰু ইফালে আছিল দেখা পাইছিলো এইডাল হৈছে নাহৰ আৰু ইফালে আছে খকুন তাৰ পিছত ইফালে যত আমি প্ৰথম আহি বহিছো হেতু জায়গা আছে দেখাই আছো বলক এইবিলাক হৈছে গছৰ মুৰা এনেকা থৈ দিয়া হৈছে কাটি আৰু ইফালে আমি বহি আছো সব বহি আছো আমি ইফালে আৰু এটা বস্তু আছে দেখাই আছো মানে ইয়াতে ফটো বিলাক আছে ভৈৰৱকুণ্ডৰ এইবিলাক ফটো দি আছে এটা মানুহ বহিব পাৰে বহি চাব পাৰে ভৈৰৱকুণ্ডৰ মানে যোনখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰে মেপ এটো সাইডে অৰুণাচল ৰিভাৰ এটো ভুটানৰ এইখিনি জায়গা আছে ভৈৰৱকুণ্ডৰ আপোনালোকে ইচ্ছা কৰিলে এটো জায়গাত আহিব পাৰে ভাল জায়গা হয় মজা মানে থাকাকে মজা জায়গা মেন-মেড ফৰেষ্ট হয় ইফালে কিবা পুলি ৰুই দিয়া আছে কিবা পুলি বহুত পুলি আছে সো বলক দেৰি নকৰি সিনেমেটিক শটটো আৰম্ভ কৰো মই এতিয়া সিনেমেটিক শটটো দেখালো আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ সাবস্ক্রাইব কৰি দিব